হেল্ল' গাইজ, গুড মৰ্ণিং। আজি আমি ওলালোঁ ৰাতিপুৱাই। আমাৰ মানে প্ৰথম শ্ব'ত মানে টিকেট কৰা হৈছে। আমি জুবিন দাৰ শেষৰখন ছবি চাব যাব ওলাইছোঁ। আৰু আপোনালোকক মানে কি বহুত মনটো বেয়া, তথাপিও চাব ওলাইছোঁ। চাব লাগিব ন, আমাৰ মৰমৰ হিয়া আমঠু জুবিন দাৰ শেষৰখন ছবি, কিয় নাচাম ন। মনটো ডাঠ কৰি হ'লেও ওলাইছোঁ চাবলৈ। মানে কি যোৱা আমাৰ 8 তাৰিখে গ'লোঁ, ছেটাৰডে দিনাখনে চাব গ'লোঁ। কিন্তু মানে ভিডিঅ'টোহে দিয়া হোৱা নাছিলে। ভিডিঅ' কৰা হৈছিল কিন্তু দিবহে পৰা নাছিলোঁ, এডিট কৰাৰ মানে টাইম পোৱা নাছিলোঁ। আজি ভিডিঅ'টো তাকে দিব ওলাইছোঁ আপোনালোকক। ফাইনেলি গাইজ আমি পালোঁগৈ। আৰু মানে কি আমাৰ লগত মানে আমাৰ টিমটো থাকেই, দেখিছে গাইজ, গোটেইকেইজনী আমি আছোঁ। আৰু আমি য'ত যাওঁ গোটেই মানে কেইটাই যাওঁ। আৰু আজি মৰিগাঁও চিনেমা হলত প্ৰথম ন। আৰু চিনেমাখন চাই মানে ইমান বেয়া লাগিল মোৰ। বিশেষকৈ চিনেমাখন ভাল লাগিছে, জুবিন দাই ইমান ধুনীয়া অভিনয় কৰিছে। আৰু লগতে আশ্চৰ্য দা আৰু গোটেইকেইজনে, ছোৱালীজনীও মানে এক্ট্ৰেছগৰাকী ধুনীয়া এক্টিং কৰিছে। কিন্তু মানুহজনে মোক দেখিছেনে, মই চকু পানী ৰখাব নোৱাৰিলোঁ। মানুহজনে মনে মনে